হাই ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' আপোনালোকে কেনে আছে? আপোনালোকৰ খবৰ ভালনে? সেয়া চাফাফত কাপোৰ মেলি দিব লাগিছোঁ, বহুত ৰ'দ, একো দেখা হোৱা নাই। মাইনা হাই কৰি দে, হাই হাই। বহুত ৰ'দ, কাপোৰখিনি মেলি দিওঁ। মই কাপোৰ মেলি দিয়া হৈ গ'ল। কাপোৰ দেখিছেনে আজি বহুত কাপোৰ, ইমানবোৰ কাপোৰ। আৰু এয়া আছে বাল্টিৰ লগত খেলি পেলাই। ভাবিলোঁ যাওঁ, ইমান ৰ'দত থাকিব নোৱাৰোঁ, তললৈ যাওঁ। আৰু এতিয়া মাইনা খেলি আছে এনেকৈ। যোৱা 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 ৰুমলৈ যোৱা। সেয়া দেখিছেনে কৰি বাল্টিটো থৈ আহা বাথৰুমত, যোৱা মামু যোৱা। আছোঁ মই এনেকৈ আছোঁ। মাইনা খেলি আছে তাই। ভাবিলোঁ ভাত বনাওঁ। ঘৰৰ কাম বাকীখিনি মোৰ হৈয়ে গ'ল, চাফ চিকুণ, ঘৰ ঝাৰু তাৰু দিয়া। হাই এক চাওক হুতুনি নিচিনা হৈ আছে, এই জাষ্ট শুই উঠিলে। দাদা দাদি ফিংগাৰ গোৱা, গানটো গাই দিয়া। দে কোৱা, দাদা আয়ু কোৱা। এয়া আছা লাষ্ট কৰিছে ক'বলৈ। এটা কিচি দি দিয়া মোক, কিচি কিচি। অঁ চ' এতিয়া মই বনাম। চ' কি বনাম চাই থাকক। আজি মই শাক আৰু চব্জি বনাম। চ' ভিডিঅ'টো চাই থাকক, দেখি থাকিব। এনেই আৰু ডেইলি ভ্লগ বনাইছোঁ এটা। কি হয় নাজানো, এনেই আৰু। মই এখন কেৰাহী দিছোঁ। কেৰাহীখনত মই আগতে শাক অলপমান ভাজিছিলোঁ, লাওৰ পাত। চ' সেইটোৰে কেৰাহী মই ধুই লোৱা নাই। আৰু এতিয়া ইয়াতে দি দিম অলপ তেল মই বেছি লোৱা নাই, অলপ বেছি তেলখিনি দি দিছোঁ। এটা জলকীয়া আৰু পিঁয়াজ অকণি, আৰু এই চামুচ নহৰু পেষ্ট অলপমান। তাৰপিছত মই এইখিনি লাৰি দিছোঁ। ইয়াতে অকণমান দিছোঁ, এয়া এচি সূতা বাখৰ অকণমান দিছোঁ, অকণমান লৈছোঁ। ইয়াতে লৈছোঁ লং আৰু দালচেনি অকণমানি দি দি এইখিনি মই অলপমান টাইম ভাজি পেলাই, যেতিয়া কালাৰ আহিছে তাত শাকখিনি দি দিম পেলাই। মই এনেকৈ অলপমান লাৰি দিম। অলপমান নিমখ দি দিলোঁ। এইখিনি এনেকৈ মই বনাই আছোঁ। যেতিয়া শাকটো দিয়াৰ লগে লগে কেৰাহীত এনেই অলপ কম হৈ যায়, সেইটো এনেকৈ ভালকৈ লাৰি পেলাই এইখিনি মই 1 মিনিটমান ঢাকনি দি দিম। মই ঢাকনি গুচাই শাকখিনি এনেকৈ অলপ টাইম ভাজি লৈছোঁ। তাৰপিছত মই ইয়াতে বইল কৰি মই 2টা আলু ৰাখিছিলোঁ, সেইখিনি আলু মই ইয়াতে দি দিম। তাৰপিছত এইখিনি দি দিয়াৰ পিছত মই এইখিনি ভালধৰণে মিক্স কৰি দিম। কৰি পেলাই ঢাকালি দিম। এইখিনি মই ধুনীয়াকৈ এনেকৈ ভাজি থাকিম। এতিয়া আপুনি ঢাকন দি দিও ভাজিব পাৰে, আৰু তাৰপিছত আপুনি এনেও এনেকৈ কম ফ্লেমত দি পেলাই এইখিনি ভাজি থাকিব পাৰে। সেইটো আপোনাৰ ইচ্ছাৰ কথা। ভাজি পেলাই আপুনি 2-3 মিনিট এনেকৈ লাৰি থকাৰ পাছত এইখিনি এনেকুৱা হয়। আপুনি ইয়াত যিকোনো মছলা এড কৰিব পাৰে, কিন্তু মই মছলা এড নকৰোঁ, যিহেতু আমাৰ মাইনাই খাব, সেইটো কাৰণে। তাৰপিছত মই 1 গিলাচ পানী দি দিছোঁ ইয়াতে। মই ইয়াতে হালধি দিয়া নাই, কাৰণ শাক মোৰ সেউজীয়া, যিহেতু সেউজীয়া হৈ থাকিলে মোৰ ভাল লাগে শাকটো খাই। অলপমান পানী দি দিছোঁ ইয়াতে। কম হোৱা যেন হ'লে আপুনি আৰু অলপ দি দিব। আপুনি এইটো জোল বনাইও খাব পাৰে, শাকৰ জোল। কিন্তু মই জোল নবনাওঁ ইমান। মই এটা বনাওঁ, যিটো বুলি কয় থুপথুপীয়া টাইপ বনাম। গতিকে মই থুপথুপীয়া খাম। এইখিনি এতিয়া ঢাকন দি পেলাই মাৰি দিম। আৰু এয়া মোৰ শাক আলুৰ চব্জি ৰেডি হৈ গ'ল। মই ইয়াতে মছলা দিয়া নাই, আপোনালোকে যিকোনো মছলা ইয়াতে এড কৰিব পাৰে। মছলা দিলে খাই আৰু ভাল লাগিব। যিহেতু মোৰ ফুলপুলিজনীয়ে খাব, মই আকৌ এবাৰ গ'লোঁ, সেইটো কাৰণে দিয়া নাই। উতলি আছে, হৈ গ'ল। মই এতিয়া গেছটো অফ কৰি দি দিছোঁ। আৰু এয়া দেখিছেনে, দেখিবলৈ কিমান ধুনীয়া হৈছে। খাই কেনেকুৱা হৈছে মই জনাম বাৰু। আমি আৰু এতিয়া ভাত খাবলৈ বহিলোঁ। আৰু দালি বনাইছিলোঁ, কিন্তু এই দালিখিনি গোটেই দালিখিনিত পানী মিহলাই দিলে, সেইটো কাৰণে খাবলৈ মন নগ'ল আৰু মোৰ। সেইটো কাৰণে আৰু এয়া চাওক শাকখিনি, এতিয়া শাক আৰু ভাতে খাব লাগিব অনলি। চ' আপোনালোকক দেখাই লওক কেনেকুৱা হৈছে খাবলৈ। বহুত ধুনীয়া হৈছে খাবলৈ।
এনেকৈ এবাৰ আপোনালোকেও বনাওক, কাৰণ এনেকৈ আলুখিনি বইল কৰি বনালে শাকৰ এটা নতুন টেষ্ট আহে। খাই চাওক। দালি বেটা নাই এতিয়া, তুমি যে সেই পানী যে মিহলি দিলি চাওক, শাকটো মিহলাই দিবা, এইটো খোৱা, এইটো খাবা হা। চব আমি ভাত চাত খাই পেলাই আকৌ লগ পাই আছো। হে গাইজ, আৰু এতিয়া মই গা পা ধুই ৰেডি হ'লোঁ, যিহেতু ৰাতিপুৱা গাটো আমি এনেই ধোৱা পৰে আৰু এতিয়া বহুত গৰমো দিছে। চ' গা চা ধুই পেলাই মই ৰেডি হ'লোঁ। ৰেডি মানে কি আৰু এনেই গা চা ধুই পেলাই অলপমান যেতিয়া আবেলি টাইম অলপমান আকৌ আৰু এয়া মাইনাকো গা চা ধুৱাই দিলোঁ, যিহেতু বহুত গৰম দি আছিল। আমি দুটাই গা ধুলোঁ। চব হাই হাই বেবী, হাই হাই কৈ দিয়া, হাই। তুমি কি খেলি আছা? মেকআপ যোৱা, তোমাৰ হেয়াৰ ড্ৰায়াৰটো দেখাই দিয়া, লিপষ্টিকটো দেখাই দিয়া, দিয়া লিপষ্টিকটো দেখাই দিয়া। আনিলা? ৱা, দেখাই দিলে আপোনালোকক। ব'লা এতিয়া আমি বল খেলিম, ব'লা আহা বল খেলিম, থৈ দিয়া, ব'লা বল খেলিম। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। আহা এতিয়া আমি খেলিম বল, যিহেতু মাইনা অকলে থাকে, ময়ো এনেকৈ থাকোঁ অকলে অকলে। চ' আমি দুটাক টাইম দিবলৈ চেষ্টা কৰোঁ। চ' এতিয়া আমি বল খেলিম। চ' আপোনালোকে চাই থাকক আমিনো কেনেকৈ কি খেলিম। চুপ 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 চুপ, চুপ 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 চুপ, মাৰি দিয়া মোক, দিয়া মোক, দিয়া বল, দিয়া মোক। ইয়ে 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 ইয়ে, তুমিও খেলা, তুমিও মাৰা, তুমিও মাৰি দিয়া বল। ইয়ে ইয়ে, তুমিও খেলা, দে দিয়া খেলা, লোৱা খেলি দিয়া। ইয়ে খেলিলোঁ, বহুত খেলিলোঁ আৰু বহুত ভাল লাগিল খেলি পেলাই। তাইও ভাল পাইছে খেলি পেলাই, কিন্তু ইমানো দেখুওৱা সম্ভৱ নহয়, যিহেতু বহুত টাইম হৈ যায়। দেখালে আৰু এয়া তাইক চাওক, তাই বলটো লৈয়ে থাকিব। তাই বল খেলি খুব ভাল পায়। একচুৱেলি ময়ো ভাল পাওঁ, যে মই বেয়া পাওঁ এনেকুৱা নহয়, কিন্তু কাম চাম কৰি থাকোঁ যেতিয়া ইমান এটা মনো নাযায় খেলি থাকিবলৈ। আৰু এনেকৈ খেলিম। তুমি কি খেলিবা ধুনু? আৰু কি খেলিবা? আলু কি খেলিবা? এইটো খেলিবা? লোৱা খেলা, যোৱা বলটো থৈ দিয়া, খেলি দিয়া, খেলি দিয়া। বহুত ভাল লাগিল। চ' আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। আকৌ এবাৰ লগতে মাইনাকো ক'বলৈ দিছোঁ, এইটো তে কোৱা, কোৱা কোৱা, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব। বাই বাই। কৈ থাকা তুমি বোলে আপোনালোকৰ মাজলৈ মই আহিম।